আপোনালোকৰ যদি আমাৰ অসমীয়া কমেডি চেনেলটো চাই থাকে বিশেষি তেনেহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত যোনটো ঘিটিং আছে সেইটো লাহেকে বজাই দিব তেতিয়া আপোনালোকৰ নতুন নতুন ভিডিঅ'বিলাক চাই থাকিব পাৰিব দিয়ক সোনকালে ছাবস্ক্ৰাইব কৰি দিব আহক তেনেহ'লে আমাৰ ভিডিঅ'টো আৰম্ভ কৰি দিওঁ আসি আৰু মৰাটো দাস নিজে লিয়াটা মোবাইল ল'ব নোৱাৰে আমাৰ লগত ফটো তুলি আহিল দেই বাপেকৰ ইমান পইচা এটা মোবাইল ল'ব মোবাইল নলগা কি এটা মুখ দিছা মোবাইল এটা ল'ব নোৱাৰা নিজে হয় দেই বাপেৰে বাংলা হাইতিয়া ইমান ডাঙৰ বাংলা হাইতিয়া আহা কৰোঁতে মোবাইল এটা ল'ব পাৰা নেকি ইয়াতে আছে কি মোৰ কি কেনেকৈ মন মাৰিছা তই হে নকবি দে সিদিনা মই পিতেক মোবাইল আনিলে পইচা কৰিছিলোঁ অঁ বেছি পইচা দিয়াতো কিন্তু দিলি কি হ'ব 3 টকা এটা কম হৈ আছে এই তই এটা কাম কৰ আমাৰ বছৰ হৈ আহিলোঁ তই কোন বছৰে এই ফটো বছ বছৰ বাছ অঁ কি মোক কিবা এটা কৰি বুলিয়া কৰবই কৰাটো কৰবই পুৰা দিবই তোক দে হয় নেকি অঁ মই তাই যাব ৰ আজি যা 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 যি কৰে কৰবো আৰু কৰবো তাই যাব কৰবো কৰাটো Yes, boss. Oh, boss, কওক চলো বহুদিন মানিতো লাৰবে পৰে নহয় বছ মোক খাব নাপাই খিনাই গৈছোঁ দেখছো ময়ো যাচোন যা তলত কোনোবা মুখকে লাগিব পাৰে যা অ'কে বছ মোৰ পাৰ্মিশ্যন নোহোৱাকৈ ক'ত যা মই ফটো কচক লগ কৰোঁতে হ'ল তাই বছ এটা মোকেল লাগে কেল বছ মই ভাত খাই আহোঁ ভাত পিছত খাবি অলপ পিছত খাবি ইয়াক ক'ত পালি বছ মই তাতে ঘূৰা ঘূৰিকৈ থাকোঁতে তাক লগ পালোঁ তাক বোলে কিবা সহায় লাগে সেইকাৰণে আপোনাৰ ওচৰত লৈ আহিলোঁ হয় যা 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 ভাত খাই আহ যা বছ আপোনাৰ নাম বৰ শুনছোঁ গাঁৱত আপুনি বোলে মানুহ বৰ সহায় কৰে সেইকাৰণে আপোনাৰ ওচৰত আছোঁ আচলতে মই নাম শুনিব লগা মানুহ তোৰ প্ৰব্লেমটো কৈ এতিয়া মোৰ প্ৰব্লেমটো মানে মই এটা মোবাইল কিনিব খুজিছোঁ মোবাইলটো কিনিলে এতিয়া 3 টকা এটা কম হৈ আছে সেইকাৰণে আপুনি 3 টকাটো অৰ্ডাৰ মেনেজ কৰি দিয়ে নেকি তাকে সহায় কৰি ল'ব আহিলোঁ আৰু 3 টকা 3 টকাৰ কাৰণে আহিছে মই 3 টকাৰ কাম নহয় মই 2 টকাৰে কি বেয়া কওঁ মই 10 টকাৰ কামহে কৰোঁ হ'ব দিয়ক আপোনাক যেই টকা লাগে সেই টকা দিম খালি মই আপুনি 3 টকাটো ৰাখি বাকী 7 টকাটো আপুনি ৰাখি তুলি গ'ল এতিয়া কথাটো হৈছে এতিয়া আপুনি আজি এটা দিয়ক আৰু কি কৰিম মই এতিয়া তোক 3 টকাহে লাগে হা ঠিক আছে বাৰু তই 2 দিন পিছত আহি যাবি 3 টকা লৈ যাবি কাম ফিনিছ এতিয়া তই যা মই যি কৰোঁ কৰিম হ'ব হ'ব আৰু মোৰ নাম মনত ৰাখবি হ'ব আপোনাৰ নামটো কি আছিল বছ অথৌ 3 টকাটো কেনেকৈ অনা যায় কি কৰিব পাৰোঁ ঠাকুৰৰ চলিটোক কিডনেপ কৰিব লাগিব অঁ সেইটোও কৰিব লাগিব মুঠতে পইচা আনিব লাগিব ও পিচি মই টিউশন যাবে যা যা দিনকাল বেয়া ভালকে চাই চিতি যাবি টিউশ্যনত আজি মোৰ ইনফৰমেশ্যন মতে ঠাকুৰৰ ল'ৰাটো এফালে টিউশ্যন যাব গতিকে আজি কামটো কৰা উচিত অ'কে অ'কে
বছ বছ ল'ৰাটো আহি গ'ল কি ক তাড়াতাড়ি কর তাড়াতাড়ি কর তাড়াতাড়ি কি হলে মুরহান তাতে না হলো নু মোৰ ভোক লাগিছে আঞ্জাটো ভোক লাগছে তোর হ্যাঁ বাপের নাম তুই দিছি মানে আইডি পেলা পাছত তাড়াতাড়ি কর হ্যালো ঠাকুর হেল্ল' মই ঠাকুৰে কৈ আছোঁ দিয়ক ঠাকুর তোর চলিক লাগবে না তোর চলি জান লাগবো মোৰতো চলিকে লাগে মোৰ চলি দেখোন টিউশ্যনতহে গৈছে হ্যাঁ টিউশনের পরে মই এটা কিডন্যাপ করে আনছো মোৰ চলি কি কৰিলে আপুনি যে টিচাৰ লাগিল কি করলে কি নকলে এগুলা বাদ দি এগুলা সব মই পয়সার কারণে করো এটা তো চলি লাগবে না পয়সা লাগবে না আসবি আকৌ তো চলি লাগবে না এটা পয়সা দিবি তই মোক চলি লাগে পইচা ক'ত পাম মই হাজিৰা কৰা মানুহ তই পয়সা না দা তেতিয়া তোর চলিক ঘুরে দিমে বিয়ে কর তোর চলিক মাতদার করে দিম মই মই পইচা দিব লাগিব মই ক'ত পইচা পাম হাজিৰা কৰা মানে কিমান দিব লাগিব কওকচোন তথাপিও হা কিমান মোক বেছি পইচা নাগে মোক 2 টকাই কিবে আকৌ মোক 10 টকা দিলে হ'ব 10 টকা দিব লাগিব 10 টকা বা বহুত পইচা শুনিছে বহুত শুনিছি যে ক'ত লাগি যাব লাগিব মই এতিয়া 10 টকা লৈ তই পেট খুন্দ নদীত কাষত গেলি ইমিডিয়েট হ'ব দিয়ক মই যাই আছোঁ কিবা পইচা পাতি যোগাৰ কৰি পইচা কিন্তু লৈ ফি লৈ যাই পুৰা আছো 10 টকা এই মোক কিয় মাৰা মই মাল লৈ আহিছোঁ তোৰ লগত বছ বছ এক লৈ আহিছোঁ এই কি কৰা মোক? কি কৰা মাল আছে না ভালদৰে চা আছে অ'কে বছ অ'কে মোৰ চলি গৈ হা মোৰ চলি গৈ চলি হা চলি ঘৰ ঘৰত পাই যাবি চলি। মোক চলি টেনশ্যন নাই ঘৰত ঘূৰি পাই যাবি যা এতিয়া যা যা হেল্ল' অ বছ মোৰ কামটো হ'লনে তোৰ কামটো হৈ গ'ল তেনেহ'লে মই যাই লৈ আহোঁ এই তই আহিব নালাগে 3 টকাটো মই তোৰ একাউণ্টত ভৰাই দিম দে হ'ব দিয়ক বছ আৰু সদায় মোৰ নাম মনত ৰাখিবি হ'ব দিয়ক সেলফি লে লে উড়াস মোবাইল কিনছি শুনি ও কিনছি ভাই মোবাইল নতুন এই মৰা ক'ত উঠি আছে কাহাৰো চাইড মাৰ